ऑफिशियली फुटान स्टूडेंट टेक चैनल पर आज मैं कैसे से बोलने वाला हूँ तो इसमें चलिए ऐसा शुरू करते हैं। तो आज मैं एक नतुन ब्लॉग स्टार्ट करिছোঁ। सो ये मोर फार्स्ट भिडिओ। सो नाजानो सो केनेকুৱা ब्लॉग करे। सो किबा भूल हले कनसिडार कर দিব। सो मैं डांस क्लासলৈ गई आছোঁ, আপোনালোকে চাব পাৰে। মই দেখাই দিয়া ষ্টেচন গৈ আছোঁ টংলাৰ ডান্স ক্লাছ। তো মোৰ নাম কৃষ্ণ দাস। তো বলক सो आमार ये हमार स्टेशन हरिसिंगा स्टेशन। ये चाह पे आमार मंदिर हरि मंदिर इतना आम पूजा कर आहूँ। इतना आम दुर्गा पूजा सब है, दुर्गा पूजा काली पूजा सब है। इतने तो आमार हरिसिंगा सरू एट स्टेशन है चाह पे अपने। इतना आम स्टेशनर भर गई आसो टिकट काउंटर दी बाहर प्लेटफर्म जाम। सो आमार इते मानु जमा हो आछे, आपनालोके चाब पारे। मैं देखाई दी आसो बारू। ट्रेन 2 नम्बर प्लेटफर्म आहिब। तो मैं 1 नम्बरते ठिया हो आछो। सो मैं उल्टा फाले उठिम। आमार ट्रेन आहि आछे, आहि पाले आरो अकमान आछे। आमार बेपारी जने गई आछे, रेडी हो आछे। तामुल बुट बादाम एबुट बिक्री करिब ट्रेनर भितरत। तार कारण रेडी हो पे गई आसे। आगत गई ठिया हो आसे। आमार ट्रेनो आहि पाले। चाब पारे और मानुहबोर केनेकुवाके दरदरी करि आसे। आमार बेपारी ठिया हो आसे इयाते। 8413 तो बलक आमिओ जाओ ट्रेनলৈ। ट्रेनर भितरলৈ चाওঁ केनेকুৱা ভিৰ হয় না নহয়, বহিব सीट पाওঁ नापाওঁ। सो बलक আপোনালোকে চাব পাৰে যে ট্ৰেইনৰ অকণমানো জাগা নাই। বাথৰুমৰ ওচৰত থিয়া হৈ আছোঁ। মই ভিডিঅ' শ্বুট কৰিম বুলি ক'লোঁ, ছাইডৰ ল'ৰাজনক ছাইড নিদিলে। सो ভিতৰতে অকণমান এনে দেখাই দিলোঁ। তারপরে আমার বেপারি আহিছে এজন। আলু লেলো আলু, ভিন্ডি লেলো ভিন্ডি। এইটো নকয় বাৰু, বাদাম 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 এনেকুৱাকৈ কয় কিবা। তো আমি গৈ আছোঁ টংলাতে। টংলালৈ গৈ আছোঁ। তাতে আমাৰ ডান্স ক্লাছ আছে। তাতে এটা এলবাম কৰিবৰ কাৰণে তাতে প্ৰেক্টিছ কৰি আছোঁ। নেক্সট ব্লগত এলবামৰ ব্লগ এটা বনাম। আমি টংলা স্টেশন চাব পাৰে। আহিবল টংলা স্টেশনলৈ। একদম ভিৰ মানে কি ক'ব আৰু। বেছিভাগ মানুহ টংলা আৰু ৰঙিয়াই যায়। নামোতো টংলাতে বেছিভাগ নামে উঠে। টংলাৰ পৰাই বেছি উঠে। চ' টংলা বহুত ভিৰ হয়। ট্ৰেইনটোও বেছি সময় ৰখে অকণমান টংলাত। তাৰপৰা কেনেকুৱা ভিৰ হৈ আছে ট্ৰেইনৰ ষ্টেচনত। মানুহবোৰ বিজি একদম। অকণমান ফুৰি আহোঁ। ডান্স ক্লাছলৈ গৈ আছোঁ। চাবিও আনিলোঁ ছাৰৰ ঘৰৰ পৰা। চাবিটো আনি ল'লোঁ। ডান্স ক্লাছলৈ গৈ আছোঁ। ডান্স ক্লাছ পাম আৰু ডান্স ক্লাছ গৈ আপোনাক দেখাম ডান্স ক্লাছ কেনেকুৱা। নতুন নতুন ব্লগ কৰিছোঁ। চ' ইমান এটা নাজানো চব কেনেকুৱাকৈ ব্লগ কৰা হয় আৰু কেমেৰাও কেনেকুৱাকৈ ধৰা হয়। চ' লাহে লাহে শিকি যাম আৰু। চ' মোৰ ডান্স ক্লাছ হয় এইটো। এতিয়া আমি শিকিব আহিছিলোঁ। মই এতিয়া বৰ্তমান শিকোঁ অলপ এলবামৰ কাৰণে প্ৰেক্টিছ কৰিব আহিছোঁ। চ' ফাইনেলি ডান্স ক্লাছ আহি পালোঁ। চ' এতিয়া আমি চাবিটো খুলি লওঁ, তাৰপিছত আকৌ লগ পাম ভিতৰত।
তো এটা আমার ডান্স ক্লাস লাইন আউট সাইডও এতিয়ালৈকে কোনো অহা নাই ডান্স ক্লাছতো মই অকলে আছোঁ তো চবেই আহিব মই এতিয়া ৰুম চুম অলপমান চাফা কৰি দিওঁ তাৰপিছত ডান্স প্ৰেক্টিছ কৰিম আকৌ প্ৰেক্টিছৰ পিছত লগ পোৱাৰ পিছত অ'কে আজি আমি এটা ডান্স ক্লাছত এলবামৰ নতুন এটা এলবামৰ শ্বুটিং কৰিব আহিছোঁ এতিয়া বহুত ভাগৰ লাগিছে মানে পুৰা জিকি গৈছে আমাৰ ফ্ৰেণ্ডটো পানী খাবলৈ এতিয়া মোৰ ফ্ৰেণ্ড মনোজ তোমাৰ নামটো কি কেনেকুৱা লাগিছে প্ৰেক্টিছ কৰি বঢ়িয়া না চুলিখিনি কেতিয়া কাম কৰিলা আজি কিমান ল'ল 150 টকা আমার ঘরটা কুকুর একটা আছে কে কালার সেম টু সেম হয় দেখি দিয়া দিদি সম্ভব কি না এটা কৰি যায় মানে তো এতিয়া আমি আকৌ প্ৰেক্টিছ কৰি এতিয়া আমি পানী খাবলৈ গৈ আছো আমি পানী খাব যাই তো বাই বাই পিছত লগ পাম আকৌ লাভ ইউ আমি আইবল ডান্স ক্লাছত এতিয়া আমি প্ৰেক্টিছ কৰিম আকৌ কষ্ট কৰিম আকৌ আমি আমাৰ এলবামৰ কাৰণে অলপমান ষ্টাণ্ট প্ৰেক্টিছ কৰা হ'ব তো আমাৰ ছাৰ ডান্স টিচাৰ হয় আমাৰ ডান্স গুৰু থেংক ইউ ইটছ অ'কে ৱেলকাম এতিয়া আমাৰ স্থানকে চাই লওঁ অকণমান এনেকুৱাকৈ প্ৰেক্টিছ কৰে সিহঁতে এই আমাৰ স্থানৰ কাৰণে প্ৰেক্টিছ কৰি আছে ৱাৰ্ম আপ কৰি আছে অকণমান দে লগাই দেই ৱাও আমাৰ একজনে মানে অকণমান দিগদাৰ পাই গ'ল সেইটো কাৰণে মানিব নোৱাৰিল নেক্সট টেক আমাৰ কভাৰে দিগদাৰ হৈছে অকণমান আমার কভার এইটো মোবাইলৰ কভাৰ নে কিয় কভাৰ গম নাপাওঁ কিন্তু কভাৰৰ ইয়াৰ নামটো অকণমান সিংক্ৰনাইজিঙত প্ৰব্লেম হৈ আছে
তিনটা ব্ৰেক ফ্লিপ কভাৰ এনেকৈ বঢ়িয়া বঢ়িয়া কভাৰ বঢ়িয়া তিনিজনে মাৰিব আমাৰ এতিয়া 1 2 3 ओके बस हो गल हो गया हमारा अब एक बार प्रैक्टिस करें हमारा स्टार प्रैक्टिस हो गल प्रैक्टिस हो गल बालिचा बोला অকমান প্ৰেক্টিস কৰি লো বহুত প্ৰেক্টিস কৰি লো এতিয়া ভাগৰ লাগি গৈছে প্ৰেক্টিস কৰি কৰি এটা ডান্স কৰিব হতে আমি চাও আৰু নাকি কয় আমাৰ ইয়াৰ একদম ভাগৰ লাগি গৈছে ইয়াৰ গোটেইখিনি পুৰা একদম পুৰৰ দৰে বনাই লৈছে কেনেকৈ ল'ব আপোনালোকে বনাব পাৰিব পাৰ্লাৰত গৈ এতিয়া আমাৰ এইজন দেখা পাইছে না একদম মানে ডান্স কৰিব আৰু এতিয়া ডান্স কৰিব লাষ্ট টাইম ডান্স কৰিব আমি চাম মিলি ফালে মই ডান্স কৰিম এতিয়া আমি আকৌ এবাৰ কৰোঁ আপোনালোকক দেখাবৰ কাৰণে চ' কেমেৰাটো ইয়াতে থৈ দিওঁ jangan pergi suatu sama sama orangnya. ফুল ভিডিও পাই যাব আপোনালোকে তো এতিয়া অফ মজা পেটটো যাব এতিয়া এই আমাৰ সাৰে মানে কেনে হ'ল পেটটো করতে না একদম মানে কি টমটমা টম নাকি একদম এটা কিছি যাব ওলাইছো আৰু অলপ পিছত ওলাম এপৰা তো এই আমাৰ নিও যাব অলপ পিছত আৰু অলপ ৰিলাক্স কৰিব না প্ৰেক্টিস কৰিব মানে মইতো 5 মিনিট প্ৰেক্টিস কৰি তাৰপিছত যাব ওলাম আৰু নাকি ओके অলপ পিছত লগ পাই আছো এন্ডিংত ঠিক আছে বাই তো আমাৰ প্ৰেক্টিস চলি আছে আপুনি চাব পাৰে তো এতিয়া মই যাব ওলাইছো অ লেটস গো বল তো আমাৰ টাটা স্টার্ট বাই बाय 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 लेट्स गो चलो बाय 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 टाटा आईफोन লৈছো মই বল 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 তো আপোনালোকে চাব পাৰে ৰাতি হৈ গ'ল পুৱাতে আহিছিলোঁ 10:30 আহিছিলোঁ এতিয়া ৰাতি হৈ গ'ল ওলাওতে বহুত ভাগৰ লাগিছে ঘৰত যায় একদম গা চা ধুম তাৰপিছত ফ্ৰেছ হৈ পেলাই আৰু ঘুমাম অকণমান তেতিয়াহে গাটো ভাল লাগিব আৰু আপোনালোকে মোৰ ব্লগ চাই থাকিব আজি ফাৰ্ষ্ট ব্লগ কৰিছোঁ মানে ভিডিঅ'টো বনাইছোঁ আৰু ভাল হৈছে না বেয়া হৈছে গম নাপাওঁ আজি ফাৰ্ষ্ট কৰিছোঁ চ' কিবা এটা কনচিডাৰ কৰি দিব আৰু নেক্সট টাইম আৰু ভালকৈ বনাম আৰু নাকি অ'কে টাটা বাই বাই এতিয়া হেল্ল' বাই 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 গাইজ ৰাতি হৈ গৈছে এতিয়া ঘৰত যাওঁ আৰু বাই বাই